পুঁই শাক এইফালে ডাংমা দুমুঠি লৈ লৈছোঁ আকৌ আহি ইয়াত মাৰ আকৌ পচন্দ হ'ল স্কচ তাতে স্কচ আধা কেজিও লৈ ল'লোঁ এইফালে বিলাহী বন্ধাকবি মই আকৌ বাচিব গ'লোঁ কচু এইফালে কচু বাচি আছোঁ মায়ে সেইফালে শাক লৈ থাকোঁতে দেউতাই আকৌ তাতে ফোন কৰিলে বোলে ঘৰলৈ বাল্টি এটা লৈ আহিব আচলতে আমাৰ ঘৰত ৰঙৰ কাম লাগি আছে যে সেই কাম কৰা মিস্ত্ৰীখিনিক লাগে এইফালে আমি শাক পাচলি লৈ পইচাটো দি শাক পাচলি যিহে জুই চাই দাম তথাপিও আমি অলপ অলপ লৈ ল'লোঁ এতিয়া চিধা আহি পালোঁ বাচনৰ দোকানত বাল্টি চাই আছোঁ অকল বাল্টিঙে লোৱা নাই লগত কিবা কিবি ল'লোঁ মোৰ আৰু পচন্দ হৈছে এই চাকু দুটা মই সেইকাৰণে চাকুবোৰ চাই আছোঁ কোনটোনো ভাল হ'ব এইফালে মায়ে ল'লে হেতা দুখনমান লৈ লৈছে ঘৰৰ কাৰণে আকৌ এইফালে এইটো বাচন থ'বলৈ এইফালে হেতা মোৰ এই চাকু দুটা আমি লৈ আকৌ টমটম মাতিলোঁ টমটম আহি পাই গ'ল এতিয়া মই বস্তুবোৰ চব উঠাই ল'লোঁ টমটমত এইফালে মা ময়ো উঠি ল'লোঁ আৰু টমটমত উঠিয়ে প্ৰথমত ঠাণ্ডা এটা খাই লৈছোঁ যিটোহে গৰম আৰু গৰমত চাওকচোন কলি মলি হৈ গৈছোঁ দুজনীয়ে ঠাণ্ডাটো খাই এতিয়া আমি ঘৰলৈ বুলি ঘৰমুৱা হৈছোঁ তেতিয়াহ'লে ব্লগটো আজি ইমানতে শেষ কৰোঁ আৰু এইটো মোৰ আজি প্ৰথম ব্লগ আপোনালোকে চাই কেনে পালে জনাবলৈ নাপাহৰিব তেতিয়াহ'লে নেক্সট ভিডিঅ'ত লগ পাম ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই